মহামান্য ডেকা বিষয়া ডাঙৰীয়াই ৰাতিপুৱাই দিনটোলৈ অধীনাৰ প্ৰথম সেৱা গ্ৰহণ কৰক। আজি মোৰ সৌভাগ্য। পাছে কমল নগৰৰ নৱ অভিষিক্ত যুৱৰাজে এই অসময়ত আৰু এনেহেন আওহতীয়া নিৰ্জন ঠাইত কি প্ৰয়োজনত বা অহা হৈছে তাক জানিব পাৰোনে? নিশ্চয় পাৰে। চম্পা নামৰ বান্দীজনী মোৰ হেৰাইছে। তাইক বিচাৰি উলিয়াবলৈ যদি আপুনি মোক অলপ সহায় কৰে তেনেহলে বৰ সুখী হ'ম। কৰিবনে? ৰাজকোঁৱৰৰ অসীম অনুগ্ৰহ। আপোনাৰ সেই ফেৰা উপকাৰ কৰিবলৈ পোৱা হলে নিজকে কৃতাৰ্থ মানিলোহেঁতেন। পাছে দেখিছেই নহয় মই এতিয়া বিশেষ ব্যস্ত। কিন্তু আগতে এটা কথা কওকচোন, আপোনাৰ সেইহেন সুন্দৰ ৰাজসিক কপালত ইমান ৰসাল ৰাজতিলক কোনে পিন্ধাই দিলে? কোনে হ'ব আৰু মোৰেই বেৰসিক বান্দীয়ে। হয় নেকি? বান্দীবোৰ সদায়ে বেৰসিক।